বন্ধুসকল আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজি ল'ৰা ছোৱালীটোৰ জন্মদিনটো আপোনালোকক দেখাব বিচাৰিছোঁ। এই জন্মদিনটো আমি কেনেকৈ পালন কৰিছোঁ। আজি আমাক আইফোন ধৰণৰ জন্মদিন। আপোনালোকে আশীৰ্বাদ কৰিব ল'ৰাটো যাতে অনাগত দিনত ভাল মানুহ হয়। তো আমিনো কেনেকৈ একদম সৰু মানুহৰ মাজত জীয়াই আছোঁ তেনেদৰে কেনেকৈনো পাতিছোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাম। শুভকামনা বিচাৰিম ভিডিঅ'টোৰ জৰিয়তে দিব আমাক শুভকামনা দিব আমাক শুভকামনা দিব। চাই থাকিব আমাৰ ভিডিঅ'টো। ৰশ্মি পায়া অসুৰ স্বভাৱ ধৰি কতো পাপী জন মোক ভজি বাটু কদাচি যদ্যাপি দুৰন্ত জীৱে মোৰ ভক্তি নেৰে তাক দেখি মায়া জালে অধুমুখ কৰে। কি ক'ব আইতাকে? আজি নাতিৰ জন্মদিন, মাছ মাংস সকলোৱে বুঢ়ীমাক গোটেই কেইগৰাকী বুঢ়ীমাকে আনন্দ মনে খানা ভাল হৈছিল? ভাল হৈছে ভাল হৈছে বঢ়িয়া হৈছে। ককাকে বনাইছে। আইতা সন্থা একেলগে খাইছিলে ভাত। ইতিমধ্যে খাই আদায় হৈছে। এয়া আমাৰ ল'ৰা জন্মদিনত এয়া সমন্ত দা আহিছে, মাইনা আহিছে, লগত এয়া তদিত দা বৰ্তমান ৰান্ধনি শেষত দায়িত্ব লৈছিলে। তো এইপিনে ঘৰতে খাই লৈছে। এয়া জেঠাইক, এয়া মাক, এয়া বৌবৌৱেক জাৰি পেলাইছে। এইপিনে চব এজনী বৌবৌৱেক আহিছে। এয়া সমন্দা বৌ ভাত খাই আছে। এয়া পংকজদা বৌ, এয়া জেঠাইক, চবে পূৰা খোৱাদ লাগিছে। অৱশেষত এয়া আমাৰ ষ্টাফ আহি গ'ল। এয়া বাসৱ দা, এয়া আমাৰ ৰমেশ ভাই শেষ কৰিলে ইতিমধ্যে। মই অকণ ব্যস্ত আছিলোঁ। এইজনে আকৌ আমাৰ ভাত নাখালে, মানে চাহ খাওঁ ক'লে। তো তেওঁক চাহে আপ্যায়িত কৰিছোঁ। এয়া আমাৰ ইমৰান দা এতিয়া বৰ্তমান তামোল খাই আছে। এজন ব্যস্ত মানুহ সৌৰভ জ্যোতি। আৰু এয়া আমাৰ জিয়াদ দা। কেনেকুৱা পাইছে বাৰু কওক? আপোনালোক সকলোতে আহিলে বহুত ভাল লাগিলে। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেকুৱা লাগিলে কোৱা তোমাৰ মতে? বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্তি হ'ব। তো কললৰ বায়েকে এটা গছপুলি ৰুই আজি ভিডিঅ'টো মানে আজি যিটো বাৰ্থডে পাতিছিলোঁ তাৰ সফল সমাপ্তি ঘটাইছে। দুটা পাইন গছৰ পুলি ৰোপণ কৰিছোঁ জন্মদিন উপলক্ষে। এয়া বায়েকে ৰুই আছে। চাওক আমাৰ ভিডিঅ'টো আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।